অন্তৰ্গত দৈনিকতা আঞ্চলিক চতুৰ্থ ছাত্ৰ সন্থাৰ উদ্যোগত যেনেকৈ পিছলবাৰী গাঁৱৰ ৰাইজৰ সহযোগত এখনে সজাগতামূলক মুকলি সভাৰ আয়োজন কৰিছে। এই জগতে আমি বৰচিৰাং জিলা চতুৰ্থ ছাত্ৰ সন্থাৰ তৰফৰ পৰা সৰ্বপ্ৰথমে আমি দৈনিকতা আঞ্চলিক চতুৰ্থ ছাত্ৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তেখেতসকল সভাৰ যেনেকৈ আয়োজন কৰিছে মূল উদ্দেশ্য হৈছে আমাৰ চতুৰ্থ জাতিৰ যি নেকি সমস্যা, সৰ্বমতে আমাৰ বিভিন্ন ধৰণৰ আমাৰ সমস্যা আছে। সেই সমস্যাৰ সম্পৰ্কে বা আমাৰ মাজত যি নেকি আমাৰ বিভিন্ন ধৰণৰ কুসংস্কাৰ, বিভিন্ন ধৰণৰ মানে সমস্যা জৰ্জৰিত, তাৰ কাৰণে আমাৰ এই সমাধান বা ৰাইজৰ এটা সজাগ সচেতন হোৱাৰ কাৰণে আমাৰ এইখন আজি আমাৰ এই দৈনিকতা আঞ্চলিক চতুৰ্থ ছাত্ৰ সন্থাই সজাগতামূলক মুকলি সভা আয়োজন কৰিছে। তাৰ কাৰণে আমাৰ মাজত উপস্থিত আছে আমাৰ কেন্দ্ৰীয় সভাপতি আদি কৰি আমাৰ উপদেষ্টাকে আদি কৰি বিভিন্ন জিলাৰ পৰা আমাৰ সদস্যসকল। তো আমাৰ মেইন সমস্যা হৈছে আমাৰ বিশেষকৈ সমস্যাসমূহ গ'লে আমাৰ সৰ্বপ্ৰথমে পৰা আমি আগৰ পৰাই লাগি আহিছোঁ বা আমাৰ চতুৰ্থ ছাত্ৰ সন্থাৰ সদৌ অসম চতুৰ্থ ছাত্ৰ সন্থাই আগৰ পৰাই কৈ আছিল, চৰকাৰকো দাবী জনাইছিল আমাৰ যেনেকৈ আমাৰ চতুৰ্থ জনগোষ্ঠীসকলৰ কাৰণে এখনি উন্নয়ন পৰিষদ এটা দিব লাগে। তাৰ কাৰণে আমি আগৰ পৰা আন্দোলন কৰি আছোঁ, বিভিন্ন ধৰণৰ ধৰ্ণা কাৰ্যও চলিছোঁ। তো অনাগত দিনত আমি এইখন যাতে আমাৰ চৰকাৰে যাতে আমাক চতুৰ্থ জনগোষ্ঠীটো উন্নয়নৰ ছাত্ৰ যাতে আমাক এখনি উন্নয়ন পৰিষদ দিয়ে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ চৰকাৰক। আৰু লগতে যি নেকি চতুৰ্থ জনগোষ্ঠীৰ মানে এটা বিভিন্ন মৌলিক সমস্যাসমূহ খোৱা পানীকে আদি কৰি নিৰাপত্তাজনিত কৰি আছে, সেই সকলো সমস্যা যাতে আমাৰ এই BTC প্ৰশাসনে BTC প্ৰশাসন বা BTC চৰকাৰে যাতে আমাক নিৰাপত্তা দিয়ে বা আমাৰ সমস্যাসমূহ সমাধান কৰে, এইখিনি আমাৰ আজিৰ এই মূল উদ্দেশ্য আমাৰ ইমানেই। আৰু আপোনালোকৰ কিবা লগাই আছে আমি আগৰ পৰাই কৈ আছোঁ যে সামাজিক ক্ষেত্ৰত আমি আমাৰ চতুৰ্থ আমি যথেষ্ট সচেতনতাৰ কাৰণে আমি চতুৰ্থ ছাত্ৰ সন্থাই যথেষ্ট কাম কৰি আহিছোঁ। আৰু অনাগত দিনতো আমি চতুৰ্থ জাতিৰ কাৰণে আমি চতুৰ্থ ছাত্ৰ সন্থাই মাত মাতি যাম। যিকোনো সমস্যাৰ ক্ষেত্ৰতে আমি চতুৰ্থ ছাত্ৰ সন্থাই অনাগত দিনত চতুৰ্থ ৰাজ্যৰ সৈতে আছোঁ। এতিয়ালৈকে ৰাজনৈতিকভাৱে এতিয়ালৈকে আমি কোনো ধৰণৰ আমি হস্তক্ষেপ লোৱা নাই। ৰাজনৈতিকভাৱে আমি নিশ্চয় আমাৰ ছাত্ৰ সন্থাই চতুৰ্থ ছাত্ৰ সন্থাই যি আমাক নিৰ্দেশ দিয়ে ৰাজনৈতিকভাৱে আমি সেই পন্থা অৱলম্বন কৰি যাম বুলি আমি আজি চিৰাং জিলা চতুৰ্থ ছাত্ৰ সন্থাই আমি কথা দিছোঁ।